ভাইটি তেতিয়া আৰু বেছি আলোচনা নকৰো, ডাইৰেক্ট টকা পইচা হিচাপটোকে ধৰো নেকি? ভাইটি মই এইটো চাহৰ দোকানত দাদাৰ আমাৰ চাহৰ দোকান খুলিছে যে, চাহৰ দোকানত গৈ মই কথাটো আলোচনা কৰি আহিলো ভাইটি। আমাৰ দাদাই কৈছে আপোনাক 1500 মান টকা ল'বলে। 1000 নহয় ভাইটি, 1000 দাদাই নাপায়, আপুনি ক'ত 1000 দিব? এ ভাইটি তুমি কি কোৱা, মই মতা মানুহৰ লগত প্ৰেম কেনেকে কৰিম? ল'ৰাবিলাকে কথাই ক'ব নাজানে। কিনো কয় একো বুজিয়ে নাপাওঁ। পঢ়া শুনা নাই নি বাৰু? পঢ়া শুনা কৰিলো আমি। বাপেৰে যে এবাৰ ফেল কৰিলে মানে চব্জি দোকান খুলিম বুলি কৈছে, খবৰ আছে নাই? আলম কষ্ট হলেই গছ গা গাই থাকে গাছো। এ আছো দিয়া, এনেই ৰৈ আছো বাহিৰতে। ঐ ভাই, বহুত ডিপ্ৰেশ্যনত গ'লো, কিবা এটা জগ এটা শুনাচোন। এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছো। হা? ইয়াত জগ মজা জগ শুনাও বে। বাইগান নতুন বছৰ আহিছে, সকলোৱে গম পায়। আৰু এই ভিডিঅ'টো আমি লগৰ কেইটাৰ কাৰণে, যোৱা বছৰ মোক হেপী নিউ উইচ কৰি গোটেই বছৰটো বেয়া কৰি দিলে। তেওঁলোকে যাতে এই বছৰটোত হেপী নিউ উইচ নকৰে, তাকে লৈ ভিডিঅ'টো বনালো। টেগ কৰি দিব এই হাৰামি লগৰ কেইটাক। বাই বাই। ধৰ ইয়াক আজি ভালকে ধৰ, ইয়াৰ বাপেকৰ পৰা আজি 1 লাখ টকা ল'বই লাগিব। ঐ তোৰ বাপেলে ফোন লগা। कॉल करने के लिए कोई वैध ইমান ভিখাৰী পৰিয়ালত তই জন্ম ললি। নাম্বাৰ কৰ, ৰিচাৰ্জ কৰি দিছো। 9859 হৈ গ'ল চা। বাপেলে এতিয়া আকৌ ফোন লগা। कॉल किए गए नंबर की इनकमिंग सेवाएं स्थगित हैं, जो कि जांच करने पर शुरू हो जाएंगी। দে বৈ বৈ, আমাৰ লগতে চাহ পাবি, কাইলৈৰ পৰা আমাৰ লগতে কাম কৰিবি। মানে ৰাইজ, নতুন বছৰ বুলি মই সন্ধিয়াও হ'ল, এতিয়া পাহৰি জনাই দি আছো যে জীৱনত ইমানখিনি কনফিডেন্স থাকিব লাগে। কাৰোবাক তুমি ভাল পাওঁ বুলি ক'লা আৰু তেওঁ তোমাক নাপাওঁ বুলি ক'লে, বছ তেওঁক তুমি ব্লক কৰি দিয়া। ঐ, নেহাক ব্লক কৰি থৈছে নেকি তই? ষ্টেটাছ পোৱা নাই যে তাই? ফটোৱা কথা বুলি কৈছে। ভণ্টি, তই মোক লগৰজনীৰ নাম্বাৰটো দেচোন। নিদো। তই কি 10 টকা দি পিনে লগৰজনীৰ নাম্বাৰটো ল'ম বুলি ভাবিছ নেকি? 987657। হেল্ল' হেল্ল', এ ভাই 2000 দে না। 2000 টকা? কি কৰিবি তই ইমান পইচা? এই বেংক এটা কিনিব লাগে। বেংক? পাগল হ'ল নেকি তই? বেংক কিনিবলৈ ইমান পইচা লাগে? সেই বুঢ়, পাৱাৰ বেংক কিনিম।